পুলিচে অপৰাধীক 3rd ডিগ্ৰী দিয়াৰ কথা হয়তো সকলোৱে শুনিছে, কিন্তু মন্দিৰত মহাবলী হনুমানে অশৰীৰী বেয়া আত্মাক 3rd ডিগ্ৰী দিয়াৰ কথা হয়তো আপোনালোকে শুনা নাই। আৰু লগতে এনে এটা মন্দিৰৰ ৰহস্য, য'ত মন্দিৰ বন্ধ হোৱাৰ পাছত শুনা যায় পূজা অৰ্চনা কৰাৰ কিছুমান শব্দ। মই বিৰাজ স্বাগত কৰিছোঁ আপোনালোক সকলোকে হৰৰ এণ্ড মিষ্টেৰিয়াছ হাউচলৈ। গতিকে যদি আপোনালোকে জানিব খোজে এই সকলোবোৰ ৰহস্য, তেনেহ'লে মোৰ এই ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যদি আপোনালোকে এতিয়ালৈ মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে বেল আইকনটো প্ৰেছ কৰক। তেতিয়াহে মোৰ আগন্তুক এনেধৰণৰ হৰৰ এণ্ড মিষ্টেৰিয়াছ টপিকৰ ভিডিঅ' পাই থাকিব। দত্তাত্ৰেয় মন্দিৰ। কৰ্ণাটকস্থিত এই মন্দিৰটো নিজৰ কিছুমান অসাধাৰণ ৰহস্যৰ বাবে জগত বিখ্যাত। এই মন্দিৰটোত প্ৰতিদিনে প্ৰায় 70ৰ পৰা 80টাকৈ শিয়াল আহে, যিয়ে সদায় সন্ধিয়া মন্দিৰত দিয়া খিচিৰিৰ প্ৰসাদ গ্ৰহণ কৰে। এই ঘটনা 2-4 দিন আগৰ নহয়, এই ঘটনা প্ৰায় 5-6 বছৰ আগৰ পৰা চলি আহি আছে। আপোনালোকে জানি আচৰিত হ'ব যে শিয়ালবোৰৰ এই কাম সদায় হয়। শিয়ালবোৰে সদায় সন্ধিয়া সময়ত আহে আৰু মন্দিৰৰ ওচৰত থকা লোক প্ৰসাদ অতলো নামৰ চুবুতৰাত আহি প্ৰসাদ গ্ৰহণ কৰে। চুবুতৰা অৰ্থাৎ মাটিৰ পৰা অলপ ওখকৈ বনোৱা সমতল ঠাই। শিয়ালবোৰে মন্দিৰৰ পূজাৰীৰ পৰা আদি কৰি তাত কাম কৰা কৰ্মচাৰী সকলোকে চিনি পায় আৰু প্ৰসাদ গ্ৰহণ কৰি জংঘলত অদৃশ্য হৈ যায়। এইটো কাৰণৰ বাবেই দত্তাত্ৰেয় মন্দিৰ পৃথিৱী বিখ্যাত হৈ আছে আৰু টুৰিষ্টসকলৰ বাবেও ই অতি আকৰ্ষণীয় ঠাই। মেহান্দিপুৰ বালাজী মন্দিৰ। যেতিয়া সকলো কৰি মানুহ হাৰি যায়, তেতিয়া ৰাজস্থানস্থিত মেহান্দিপুৰৰ বালাজী মন্দিৰত আহে আৰু এই মন্দিৰত অহাজন কেতিয়াও খালী হাত লৈ যাব লগা নহয়। এই মন্দিৰটো বিশ্ব প্ৰসিদ্ধ কিছুমান অসাধাৰণ ঘটনাৰ বাবে। ইয়াত থকা হনুমানৰ মূৰ্তিটো বাওঁফালৰ বুকুত এটা অতি সৰু ফুটা আছে আৰু সেই ফুটাৰে নিৰন্তৰ পানী বৈ থাকে, আৰু সেই পানী ক'ৰ পৰা কেনেদৰে বৈ থাকে সেয়া এতিয়াও এক ৰহস্যৰ বিষয়। এই মন্দিৰত ভূত প্ৰেত বা অন্য বেমাৰ সকলোৰে পৰা পৰিত্ৰাণ পোৱা যায়। ভূত প্ৰেতক ইয়াত দিয়া হয় 3rd ডিগ্ৰী। ভূত প্ৰেত বা অন্য অশৰীৰী আত্মাগ্ৰসিত মানুহক এই মন্দিৰত লৈ অহা হয় আৰু মহাবলী হনুমানৰ চৰণত গতাই দিয়া হয়। আৰু ইয়াত আন এটা লেখত ল'বলগীয়া কথা যে মন্দিৰত অহা ভূত প্ৰেত গ্ৰসিত ব্যক্তিক কোনো পণ্ডিত পূজাৰী বা ওজাৰ দ্বাৰা জৰা ফুকা কৰা নহয়। সেইজনক হনুমানৰ চৰণত গতাই দিয়া হয় আৰু মহাবলীয়ে মানুহজনক সম্পূৰ্ণৰূপে সুস্থ কৰি তোলে। এই মন্দিৰত অচিনাকি মানুহক স্পৰ্শ কৰা বা মাতবোল কৰা নিষেধ, কাৰণ তাত বহুতো বেয়া শক্তিও থাকে আৰু কথা মাত কৰিলেও অতি বিনম্ৰভাৱে ক'ব লাগে। এই মন্দিৰৰ পৰা বা সেই গাঁৱৰ পৰা কোনো ধৰণৰ খোৱা বস্তু বা অন্য বস্তু ঘৰলৈ বা লগত লৈ যোৱাটো নিষেধ। মাত্ৰ মন্দিৰৰ পৰা দিয়া মহাবলীৰ প্ৰসাদ অৰ্থাৎ লাড়ু লৈ আহিব পাৰে। মন্দিৰৰ পৰা আহোঁতে কোনোবাই যদি আপোনাক পিছফালৰ পৰা মাতে, তেন্তে আপুনি পিছফালে ঘূৰি চোৱাটো নিষেধ, কাৰণ সেই গাঁৱত বা মন্দিৰৰ ওচৰত বিভিন্ন ধৰণৰ অদৃশ্য শক্তি আছে, যিয়ে আপোনাৰ অপকাৰ কৰাৰ সম্পূৰ্ণ চেষ্টা কৰে। শাৰদা দেৱী মন্দিৰ ময়হাৰ। শাৰদা দেৱী মন্দিৰ মধ্যপ্ৰদেশৰ সতনা জিলাত স্থিত এটা বিশ্বপ্ৰসিদ্ধ মন্দিৰ। এই মন্দিৰত মা দুৰ্গাই মা সৰস্বতীৰ ৰূপত দৰ্শন দিয়ে। এই মন্দিৰ বিশ্বপ্ৰসিদ্ধ হোৱাৰ এটা অন্যতম ৰহস্য হৈছে যে এই মন্দিৰত সন্ধিয়া 8 বজাত মন্দিৰ বন্ধ হোৱাৰ পাছত মন্দিৰৰ ভিতৰৰ পৰা ঘণ্টাৰ শব্দ, কোনোবাই পূজা কৰাৰ শব্দ শুনিবলৈ পোৱা যায়। আৰু এই পূজা দুজন পুৰুষৰ আত্মাই কৰে, আৰু সেই পুৰুষ দুজন হৈছে আলহা আৰু উদল। কোৱা হয় যে পোনপ্ৰথমে এই মন্দিৰৰ স্থাপনা আলহা আৰু উদলেই কৰিছিল, আৰু মন্দিৰত পুৱা পোনপ্ৰথমে মাৰ আৰাধনা এওঁলোক দুজনেই কৰে। যেতিয়া ৰাতি চাফ চিকুণ কৰি মন্দিৰ বন্ধ কৰি যায়, তাৰ পাছত পুৱা মন্দিৰ খুলিলে তাত মাৰ পূজা অৰ্চনা হোৱাৰ প্ৰমাণ পোৱা যায়। গতিকে এয়ে আছিল আজিৰ
তিনিটা অতি ৰহস্যময় মন্দিৰৰ কিছুমান তথ্য। গতিকে বন্ধুসকল, যদি আপোনালোকে আজি মোৰ এই ভিডিঅ'টো ভাল পালে তেনেহ'লে মোৰ এই ভিডিঅ'টো নিশ্চয় এটা লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰিব। তেতিয়া মোৰ এই আগন্তুক ভিডিঅ'ৰ নটিফিকেশ্যনটো আপোনালোকে পাই থাকিব। গতিকে বন্ধুসকল, আকৌ লগ পাম এনেকুৱা এটা হৰৰ এণ্ড মিষ্টেৰিয়াছ টপিকৰ ওপৰত ভিডিঅ' লৈ। তেতিয়ালৈকে ধন্যবাদ।